ইয়াত জুই কেটলি গৰম পানী ইয়াত গা ধুব লাগিব এতিয়া সুন্দৰ ৰাতিপুৱাৰ পৰিৱেশ গা ৰাইজাহি কৰিছে আমি এতিয়া এফালে যাব লাগিব কোনফালে যাম আপোনালোকক দেখুৱাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ আমি এতিয়া আহিছোঁ আচলতে নলবাৰীৰ ঘগ্ৰাপাৰলৈ নলবাৰীৰ ঘগ্ৰাপাৰৰ ক'ত যাম দেখুৱাম কিন্তু আচলতে আমি এখন তামোলৰ বাৰীৰ মাজেৰে গৈ আছোঁ আৰু তামোলৰ বাৰীখন বৰ ধুনীয়া লাগিছে ভাল লাগিছে চাওক জলফাই পকি আছে ইয়াত হাইঠা পৰি থাকে অলপ আগতে হাইঠা দেখিছোঁ এজাক ডাঙৰ ডাঙৰ হাইঠা চৰাই সেইটো লগা চৰাইও আহি বুলি জানো বা শুনিছোঁ আৰু আমি আহিম মানে এতিয়ালৈকে লগ পোৱা নাই লগ পাম ঘগ্ৰাপাৰৰ ভেলামাৰী গাঁৱৰ নাৰায়ণ বৈশ্য আৰু তেওঁৰ পত্মিনী বৈশ্য নামটো পাহৰিছোঁ কিন্তু ভাবিছোঁ আহক আমি তেওঁলোকৰ ঘৰলৈ যাওঁ এইকাৰণে আহিছোঁ তেওঁলোকে কি মীন পালনৰ সৈতে তেওঁলোকে হাঁহ পালন কৰিছে লগতে অজস্ৰ বগৰী গছ সুন্দৰ ডাঙৰ সোৱাদযুক্ত বগৰী গছে তেওঁলোকে এটা আদৰ্শৰ পথ দেখুৱাইছে আৰু তেওঁলোকৰ সৈতে আমি কথা বতৰা পাতিম আহক কি ডাঙৰ ডাঙৰ বগৰী হৈছে আৰু তো ডাঙৰ ডাঙৰ হ'ব আৰু অলপ ডাঙৰ হ'ব চাওক দাদাই বগৰীৰ তলত ধুনীয়াকৈ কাম কৰি আছে চাফাই কাম কৰি আছে এয়া সুন্দৰ পথ দেখুৱাইছে বগৰীয়ে যি উপাৰ্জনৰ পথ হ'ব পাৰে এয়া দেখুৱাইছে তেওঁলোকে আপোনালোকে চাওক আপোনালোকে ঘৰত বহি আৰামত এনেকুৱা কাম কৰিব পাৰে আৰু টকা গণিব পাৰে বুজিছেনে ভাইটিসকল মলত আহিলে নহ'ব এনেকৈ শিকিব লাগিব দাদাৰ পৰা চাওক কিমান ধুনীয়াকৈ কাম কৰি আছে হয়নে নহয় এয়া দাদাটোৰ পুখুৰীত তেওঁলোকে মীন পালনৰ লগতে হাঁহ পালন কৰিছে আৰু হাঁহ পালনৰ যোগেৰে তেওঁলোকে নিজৰ লগতে ওচৰ চুবুৰীয়া দুই এঘৰ মানুহকো উপাৰ্জনৰ পথ দেখুৱাইছে পুখুৰী এইটো ন আপোনাৰ এইটো বোৱা চাওকচোন এইবাৰ আমি নাৰায়ণ বৈশ্য আৰু পদুমী বৈশ্য বাইদেউৰ মনৰ কিছু জানি লওঁ কিমান দিনৰ পৰা আপুনি এনেকুৱা কাম কৰি আছে মই 8-10 বছৰ হ'ল মই মাছ পোহোঁ পোনা মাছ ডাঙৰ মাছ পুহি বছৰত বিক্ৰী কৰোঁ পোনা মাছ বিক্ৰী কৰোঁ মই বহাগৰ পানী পৰাৰ আগমুহূৰ্তত আৰু তেনেকেই মই মাছ পুহি হাঁহ কুকুৰা পুহি মই 2 পৰা 3 লাখ টকা মোৰ উপাৰ্জন হয় সেয়ে লৈ পেলাই মই চলাই আছোঁ আৰু মই এইটোও ভাবোঁ যে মোৰ দৰে যদি আমাৰ ৰাজ্যৰ দেশৰ যদি নিবনুৱা যুৱকসকলে যদি মোৰ দৰে এনেকুৱা কষ্ট কৰে পুখুৰী মাছ পালন কৰে হাঁহ কুকুৰা পোহে গছ বা কোনো ফ্ৰুটছৰ যদি বাগিচা খোলে তেওঁলোকেও উপকৃত হ'ব বুলি মোৰ আশা আৰু তেওঁলোকে চৰকাৰৰ পিছত চাকৰিৰ নামত ঘূৰি থকাতকৈ যদি এনেকুৱা কামত যদি হাতত লয় মই নথৈ উপকৃত হ'ব বুলি মোৰ মনে ধাৰণা কৰে কেইটা পুখুৰী আছে আপোনাৰ মোৰ পুখুৰী 5টা পুখুৰী ইয়াত লাভৱান হৈছে আপুনি মই লাভৱান হৈছোঁ
বগৰী কিমান বিঘা খেতিত বগৰী মই 2 বিঘা খেতি কৰিছোঁ এই প্ৰথম। আৰু চেগুন গছো আপোনাৰ বাগান এখন আছে। চেগুন গছৰো বাগান আছে মোৰ, প্ৰায় 200 পুলিৰ বাগান আছে এখন। হাঁহো পুহিছে আপুনি? মই হাঁহো পুহিছোঁ, কুকুৰা চৰাইও আছে। কুকুৰা চৰাইও আছে মোৰ 50-60 জনী, আৰু এনেকৈ চলি আছোঁ। আৰু চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মই এইটো আহ্বান জনাওঁ যে আমাৰ দৰে দুখীয়া কৃষকসকলক যদি চৰকাৰৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা কৰিব পৰা যদি আঁচনি আছে, তেনেকুৱা যদি সহায় কৰিলে অলপ আমাৰ উপকৃত আৰু নথৈ আনন্দিত হ'ম। আপুনি 19 নং চতাবাৰী গাঁও পঞ্চায়তৰ উপসভানেত্ৰী, কি ক'ব এই ক্ষেত্ৰত? কেনেকুৱা ধৰণত সহায় সহযোগ কৰি আছে আপোনাৰ? আমাৰ এখেতৰ লগত মই গোটেইখিনি সহায় সহযোগিতা কৰোঁ। মাছৰ আধা দিয়াটো বা হাঁহ আছে, মুৰ্গী আছে, সেইখিনিত আৰু যিটো 2 বিঘা বগৰী আছে, সেই বগৰীটো মালিকৰ লগত একেলগে কৰোঁ, সহায় কৰি দিওঁ। ৰাজ্যৰ নিবনুৱাসকলক আপুনি কি আহ্বান জনাব সমাজকৰ্মী হিচাপে? ৰাজ্যৰ নিবনুৱাসকলক সেইটোৱে আহ্বান জনাওঁ যে আমাৰ দৰে যেনেকুৱা পুখুৰীৰ মাছ পালন কৰিছোঁ বা আমি মাছ বিক্ৰী কৰি যিখিনি আমি উন্নতি হৈছোঁ, আৰু বগৰী যিটো 2 বিঘা খেতি কৰিছোঁ, সেইখিনি বৰ্তমান আমাৰ এতিয়া হোৱা নাই, প্ৰথম বিচাৰোঁ। বগৰী লাগিছেও গছত? লাগিছে, এতিয়া মানে বিক্ৰী কৰা নাই, প্ৰথম এইবাৰ। কবিকেইটা ফুলব নহয়।